জ্বলা হাঁহিবোৰ উশাহে নিশাহে বহি যায় গোলাপী আবেলিয়ে। ঐ মৰতি ভাতকেইটা দে, মই অলপ ওলাই যাওঁ। কৃষ্ণ, এই কৰোণা কালত আপুনি কলৈ যায় হয়, তাকো মাস্ক নিপিন্ধাকে। এনে কাৰফিউ চলি আছে। হে কিহৰ কি এডাল কৰোণা নে ফৰোণা হে? কি পিন্ধিব লাগে মই? গৰুৱে পিন্ধা নিচিনাখন কেনেকুৱা লাগেচোন। থাক তই, মই অলপ ওলাই যাওঁ। আপুনি এই পেণ্টটো কেলে ধৰি গৈছে? পেটি নাই, দেখা নাই তই কি মাৰিছো দেখিছনে নাই? হে তোৰ পেনৰ ৰচি, মই পেটি এডাল লৈ আহোঁগৈ। যাওঁ বাটত মোমাইহঁতে গামোচা পিন্ধাৰ কথা কম, মজা ওলাব তেতিয়া। ইছ ৰাম, কথা ক'লে নুশুনে ঐ জুই লগাতে চাল্লা ধুই। এইটো কৰোণাৰ ভেকচিন, সকলোৱে ল'ব লাগে, আমিও ল'ব লাগিব, বুজিছে? ল'ম দে, মোক মাস্ক এখন দে। ৰ'ব লৈ আহোঁ। মই পেলাই থকা চালা পাইছে টেমত সেইকা পাই গৈছোঁ পাই। লওক এইখন দে, মাৰি লওঁ পাই, মাৰি লওঁ। ঐ আৰু এখন আনজা মাৰিব দে। দুখন মাস্ক মাৰি লৈছো। এতিয়া মোক কোনে টীকাকৰণ পাইছে এতিয়া আৰু যাওক আৰু পাব। নমস্কাৰ, প্ৰথমতে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু কৰোণা মহামাৰীৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক, সুস্থ থাকক, সঘনাই চেনিটাইজাৰ ইউজ কৰক আৰু পৰাপক্ষত এই মাস্কখন লগাই থকাটো অতিকৈ জৰুৰী। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব।